হৈছে পাৰিছোঁ আজি হাঁহ খোৱা হ'ব ডেড যিবোৰ মাছ পিটা আছে দেখিছেনে এইবোৰ মাছ কেনেকুৱা মাছ এইটো পুখুৰীত গুড মৰ্ণিং এভৰিৱান আমি খোজকাঢ়ি আহি আছোঁ আৰু মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ এইফালে একদম সুন্দৰ পৰিৱেশ উপভোগ কৰক দেখিছেনে এইফালে এয়া হৈছে মা মানে আমাৰ বৌ ভাগৰ মাক আমি যোৱাকালি আহিলোঁ খবৰ কৈ দিয়ক খবৰ কেনেকুৱা ভাল ভাল আলহী আহিছে খবৰ আৰু ভাল বহুত ভাল আজি মাংস ভাত খাবলৈ পাম কালি মাছ ভাত খালোঁ আলহী আহিলে আৰু একদম মানে ঘৰখন বহুত ভাল লাগে আৰু চাহে মিঠাই ভাতে পানীয়ে সকলো একদম উপভোগ কৰিবলৈ পাওঁ ভাল লাগে আলহীৰ লগতে ভাল লাগে আৰু এইফালে আমাৰ এয়া কণমানি দুজনী আৰু এনেকৈ আমি খোজকাঢ়ি আহি আছোঁ এইফালে দেখিছেনে মৰ্ণিং ৱাক কৰি আছোঁ তেনেহ'লে চাই থাকক ভিডিঅ'টো ধাননি পথাৰ দেখিছেনে আমাৰ সেয়া ধাননি পথাৰ দেখিবলৈ নাপাওঁ মানে আমাৰ ঘৰতে মা ঘৰত সেইখিনিত ধান নাই মানুহবিলাকৰ এইডোখৰত মানে একদম পূৰা ধান আছে মৰ্ণিং ৱাক কৰি আছোঁ দেই পুখুৰীটো চাওকচোন আইঅ মাছ একদম কি ধুনীয়াকৈ খেলি আছে এইবোৰ মাছ পিটা আছে দেখিছেনে এইবোৰ মাছ কেনেকুৱা মাছ এইটো পুখুৰীত কালি খালোঁ ইয়াৰ পৰা ধৰি আৰু মাছ দেখিছেনে কেনেকৈ পিটাই আছে এইখন টনি জাল এইখন জাল পাতি থৈ দিছে এইটো ৰাস্তাটো ডাং আহিছে নাই হে আহিলে নাই অথনি ইমান পিটাই আছিলেচোন এফালে পুৰা মাছ ধৰি আছে দেখিছেনে এইটো পুখুৰী কিমান দ এইটো গা ধুই আছে তোমাক নহয় এই হেৰিয়ক অলক দেখুৱাইছে হাতো দিছে সাঁতোৰা সেইখিনিলৈকে আহা ন বা পাৰিছে দেই এইকেইজনী পাইছে দেই ফালে আমাৰ সাঁতুৰিবলৈ সাজু হৈছে দেই ধুনীয়াকৈ সাঁতোৰা হৈছে পাৰিছোঁ এফালে সাঁতোৰ শিকা প্ৰতিযোগিতা চলিছে শিকাইছে এনেকেতো সাঁতোৰে দে তললে লৈ যায়গে হয় নাই কেলে তললে লৈ যায় হাত কিখনে উপঙাব লাগিব এইফালে মোমায়েকৰ চোলা পিন্ধি আমাৰ এজনী বাটি এইফালে চোৱা খেলিছা হে চোৱা নো এইফালে মোমায়েকৰ চোলা পিন্ধি আজি হাঁহ খোৱা হ'ব ডেড আজি ডেড হৈ গ'ল মানে দুইটাই লাগি গৈছে একদম ভিনিয়েক খোলা দিয়েক এইফালে হাঁহ ঠিক কৰি থকা হৈছে আৰু হাঁহৰ লগত কোমোৰা খোৱা হ'ব আজিৰ খানাটো এনেকৈ খাম আৰু দেখিছেনে মই বৌহঁতৰ ঘৰত আছোঁহি যিহেতু পাহাৰখন অকণমান ওচৰতে বৌহঁতৰ ঘৰৰ সেইটো কাৰণে একদম ৰাতি হ'লে ঠাণ্ডা লাগে দিনত মানে গৰম উঠে এনেকুৱা হৈছে আৰু এইকেইদিনা ঠাণ্ডা পেলাইছে আৰু লাহে লাহে ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিবা আজিলৈ বাই বাই নেক্সট ভিডিঅ'